মই এই ভিডিঅ'টো বনোৱা আগমুহূৰ্তলৈকে পেট্ৰলৰ দাম 112 টকা হৈ আছে আৰু তেল ডিপো দাদাজনে কোৱা মতে কাইলৈৰ ভিতৰত আৰু 5 টকা বাঢ়িব আৰু কিছুমান ৰিপৰ্টৰ মতে তেলৰ দাম 125 টকা পৰ্যন্ত হোৱা চান্স আছে 2026 ফেব্ৰুৱাৰী শেষৰ পৰা মাছৰ আৰম্ভণিতে চৰকাৰে বুজি পাইছিলে দেশত তেল আৰু এলপিজি ডাঙৰ সমস্যা হ'ব আৰু মাছ মাহতে গেছ চিলিণ্ডাৰ প্ৰতি বহুতো নিয়ম বান্ধি দিছিল কিন্তু অসম ৱেষ্ট বেংগল তামিলনাডু কেৰালাত ইলেকশ্যন চলি থকাৰ বাবে তেলৰ ব্যৱহাৰ কমোৱাৰ বাবে ব্যৱস্থা লোৱা নহয় আৰু ইলেকশ্যন সিজনৰ নামত নৰ্মেল সময়তকৈ বেছি তেল খৰচ কৰাহে দেখা গ'ল হাজাৰ গাড়ী বাইক লৈ ইলেকশ্যন কেম্পেইনিং চলাই থাকিল হেলিকপ্টাৰ আকাশত উৰাই থাকিল আৰু আনফালে ইণ্টাৰনেশ্যনেল মাৰ্কেটত তেলৰ দাম বাঢ়ি প্ৰতি বেৰেলত $100 পাৰ গৈছিল আৰু আমাৰ দেশৰ অইল মাৰ্কেটিং কোম্পানীবোৰে বেছি দামত কিনি আগৰ দামতে বিক্ৰী কৰি থকাৰ বাবে মাছ মাহত প্ৰতিদিনে প্ৰায় 2400 কোটি টকা লোকচান খাইছিল এপ্ৰিল মাহত চৰকাৰে অলপ সাবসিডি দি এই লোকচানত প্ৰতিদিনে প্ৰায় 1600 কোটি টকালৈ নমাই আনে আৰু এক্সপাৰ্টসকলৰ মতে যদি তেলৰ কোম্পানীবোৰে এই সম্পূৰ্ণ খৰচ ৰিকভাৰ কৰিব বিচাৰে তেনে পেট্ৰলৰ দাম প্ৰায় 125 টকা ওচৰ চাপিব পাৰে আৰু ডিজেল 115 পৰা 120 টকাৰ ভিতৰতো চাব পাৰে কিন্তু চৰকাৰে একেলগে হঠাতে 125 টকা কৰিলে পাব্লিক আউটেজ বাঢ়িব বুলি 3-4 দিনৰ মূৰে 2-3 টকাকৈ ধাপে বঢ়াই আনি আছে আৰু বৰ্তমানলৈকে তেলৰ দাম বঢ়াই অনাৰ পিছতো তেলৰ কোম্পানীবোৰ এতিয়ালৈকে ডেইলি 600 কোটি টকালৈকে লোকচান হৈয়ে আছে মানে যোৱা 2-3 মাহত হোৱা এক্সট্ৰা খৰচ আৰু ইণ্টাৰনেশ্যনেল মাৰ্কেটত বঢ়া তেলৰ দাম এই সকলো সমস্যা বৰ্তমান একেলগে পাব্লিকক জাপি দিয়া হৈছে